রোজা হয়তো প্রদ ও আরে রবে পৃথিবীত ধৰ্মৰ প্ৰভাৱ দিনে দিনে লোপ পাব ধৰিছে। অধৰ্মৰ আগমন যেন মোৰ হয় বোমা। পিতা মোৰ প্ৰিয়ব্ৰতৰ কথা অনুধাৱন কৰি এটা কথা পঢ়িছে মনত, সত্য যুগৰ শেষত হ'ব মৎস্যৰ অৱতাৰ। পৃথিৱীত হ'ব এক মহাপ্ৰলয়। মহাসাগৰৰ জলধাৰাই ডুবাব সমস্ত পৃথিৱী। নাথাকিব জীৱ জন্তু গছ লতা তৰু তৃণ। সেই হেতুকে হয়তো পৃথিৱীত ধৰ্মৰ প্ৰভাৱ লোপ পাব ধৰিছে আৰু অধৰ্মই বৃদ্ধি হ'ব ধৰিছে। কিন্তু কেতিয়া হ'ব এই মহাপ্ৰলয় আৰু তাকনো কিদৰে জানিব পাৰি? সকলো শ্ৰীহৰিৰ লীলা। কেৱল তেওঁহে জানে কেতিয়া কৰে এই মহাপ্ৰলয়ৰ আজ্ঞা। শুনক মহাৰাজ, আপোনাৰ পিতৃদেৱ পৰম ধাৰ্মিক মহাজ্ঞানী। তেখেতে কৈছিল যে এই পৃথিৱীত অনতিপলমে মহাপ্ৰলয় অমংগলে দেখা দিব। সেই দিনলৈ বেছি সময় নাই মহাৰাজ। মহাৰাজ, আপুনি কোনো চিন্তা নকৰিব। চিন্তাই চিৰি ভাবি কৰক আৰাম। সেই কথা সঁচা মন্দিৰ। ভগৱানৰ বাহিৰে আমাক আৰু কোনেও একো কৰিব নোৱাৰে। সত্যত ব্ৰতী হৈ থকাৰ কাৰণে স্বয়ং ভগৱানে মোক পৃথিৱীৰ শ্ৰেষ্ঠ ৰাজেশ্বৰ বুলি এই জম্বুদ্বীপ উপহাৰ দিছে।
মন্ত্ৰীবৰ মন্ত্ৰীবৰ তুমি লিখি মেলি ধৰক মহাপ্ৰলয়ৰ বিষয়ে আলোচনা কৰোঁ। সেই বুলিসকলৰ নাই প্ৰয়োজন মহাৰাজ। আপোনাৰ পিতৃ প্ৰিয়ৱতে কৈছিল যে এই পৃথিৱী যেতিয়াই হ'ব মংগল চিত্তে শ্ৰীহৰি আৰাধনা কৰিলে শ্ৰীহৰিয়ে বিনিশ্চিত হৈ ভক্তসকলক উদ্ধাৰ কৰিব। গতিকে আপুনি কোনো চিন্তা নকৰিব মহাৰাজ। সঁচা কথা মন্ত্ৰীবৰ, প্ৰিয়ব্ৰতৰ পুত্ৰ মই, নাম মোৰ সত্য আছে মোৰ ধৈৰ্যৰ সীমা। পিতৃৰ বাক্য অনুসৰণ কৰি যাওঁ মই মোৰ নিজ কৰ্তব্য কৰি। ব'লা মন্ত্ৰীবৰ, হৰি মন্দিৰত গৈ আৰাধনা কৰিবলৈ দেৱ নাৰায়ণ। বল মহাৰাজ। ব'লা। Jadi baik mohon oleh nak pribo. Jadi untuk korte siang untuk berlalu di sana jadi মন্দিৰৰ ভিতৰত যে কবলে কি ধৰে মাংস পিণ্ড তুমি তলা হালকা কৰিছে তোমাৰ পৰিছে মন্দিৰ আৰু ইয়াৰ কিবা উপায় চিন্তা কৰি পাইছানে মন্দিৰ মোক ইয়াৰ কিবা এটা উপায় দিয়া মন্দিৰ একচিত্তে ভগৱানক আৰাধনা কৰাৰ বাবে অন্য উপায় নাই মহাৰাজ। অমংগল খণ্ডনৰ বাবে মহাযজ্ঞ আয়োজন কৰাৰ ভাল হ'ব। মহারাজের জয় হোক। মহারাজের জয় হোক। শুনা শুনালো দেখাত দেখাত সুন্দৰ ব্ৰাহ্মণ যেন হয় দয়া কৰি আসন গ্ৰহণ কৰক মন্ত্ৰীবৰ। মহারাজ আসন গ্রহণ করিবলৈ আমার হাতত সময় দিয়াৰ তাকৰ মহারাজ আমার তাকৰ মহারাজ আমি মোৰ বিপদ পৰিছে আপোনাৰ ওচৰলৈ আহিছোঁ আমাৰ মহাৰাজ আমাৰ পৰিত্ৰাণ কৰক মই কেনেকৈ বুজিব পৰা নাই কিবা যেন বিপ্লৱৰ আগজাননী বিলাকে মোক একেবাৰে দীৰ্ঘ হাৰা কৰি পেলাইছে নীলমল। হয় মহারাজ হয় কলমে পৃথিবীর কিছুদিনের বাপে এক মহাপ্রলয়ের সৃষ্টি হব। এইভাবেহে সকলো ৰাজ্যত এতিয়া তাতে মাৰি মৰা গৌৰৱ দুৰ্ভিক্ষ আদি হৈ পৰিছে। মহাৰাজ হাহাকাৰ হৈ পৰিছে। সেই দৃশ্য মই দেখিবলৈ পাইছো নীলমল। ৰাজ্যৰ চাৰিওফালে প্ৰজাৰ হাহাকাৰে ধ্বনি শুনি মই বৰ অতিষ্ঠ হৈ পৰিছো নীলমল। মই বৰ অতিষ্ঠ হৈ পৰিছো। সেয়ে মহারাজ আমি মহাযজ্ঞ আয়োজন কৰিব খুজিছোঁ কিন্তু মহাৰাজ এই মহাযজ্ঞ আৰম্ভণিতে লাগিল নহয় খেলি মেলি মই ঠিক বুজিব পৰা নাই। মোক ভাঙি পাতি কওক নীলমল। জগদেৱতাই হুংকাৰ কৰি ক'লে যোনে সাগৰত এটা বস্তু দান দিলেহে আমাৰ যজ্ঞ সম্পন্ন কৰিব পাৰি। ইয়াত মনসুনৰ কোনো প্ৰয়োজন নাই। হয় মহাৰাজ যিহে দানৰ কথা ক'লে শুনি আমাৰ গাৰ নোম শিয়ৰি উঠিল হৈ। আমি বোলো এই যজ্ঞ নকৰিব ইমান দান কৰি এই পিছে মহাৰাজ ৰৈ গ'ল কিয় নীলমল? মোক ভাঙি পাতি কওক নীলমল। মই বৰ অতিষ্ঠ হৈ পৰিছো। মহাৰাজ জগদেৱতাই ক'লে বোলে মহাদানী সত্যবৰ ৰজাইহে এই দান দিব পাৰিব। সেয়ে মহাৰাজ আমি অলপ পলম নকৰি আপোনাৰ চৰণত আপোনালোকে
যজ্ঞৰ কাম আৰম্ভ কৰক। মোৰ ৰাজ্যৰ উপকাৰৰ কাৰণে আপোনালোকে যজ্ঞ আৰম্ভ কৰিব। গতিকে যি দানেই প্ৰয়োজন হয় তাক মই মুক্ত হস্তে কৰিম প্ৰদান। ধন ৰাজ্যৰ ধন সম্পত্তি অচহ্য বিভূতি আৰু কিতাপৰ লাগে যদি মই নিজ জানো তথাপি মই মুক্ত হস্তে কৰিম প্ৰদান। মহারাজ আমি জানো যে আপনি এজন জ্ঞানী আর মহা ধার্মিক রাজা আর আপনি প্রয়োজন হলে ধন জন ঐশ্বর্য বিভূতি এই সকলকে আরম্ভ কৰি আনকি আপোনাৰ প্ৰাণ দিবলৈ কুণ্ঠা পৰ্যন্ত পৰে। কিন্তু মহারাজ আমার দান ইয়াৰ এটাৰ ভিতৰত নপৰে। সেয়েহে মহারাজ বিৰক্ত কৰিব আপোনালোকৰ ডাঙৰ কথা। সত্যৱতৰ অসাধ্য একোৱেই নাই। মহাৰাজ জানো সেয়েহে দান দিবলৈ যোৱাৰ আগতে কিন্তু আপুনি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। হয় মহাৰাজ, প্ৰতিশ্ৰুতিবদ্ধ হ'ব। মহারাজ ব্রাহ্মণৰ চাকৰিত আপুনি নিজকে দিলে পাহৰি নেযাব। দেশৰ এই অমংগলৰ সময়ত আপুনি ভাবি চিন্তিহে আগবাঢ়িব। নহলে মহাৰাজ বিপদত পৰি হাহাকাৰ কৰিব লাগিব। মন্ত্ৰী দেশৰ চাৰিওফালে ঘোৰ হাহাকাৰৰ পৰিস্থিতিত এই সমগ্ৰ মংগলৰ বাবে ঋষি মুনিগণে যজ্ঞৰ আৰম্ভ কৰিব খুজিছে। সত্যৱত জানি ৰজা বুলি নিজকে জানে। মই কি মুখে ব্ৰাহ্মণক বিমুখ কৰোঁ। সেয়েহে কৈছো মহাৰাজ আপুনি আগ পিছ গুলিয়ে অগ্ৰসৰ হওক। মহারাজ আপনি ভাবি চিন্তি চাওক আমাকে দান দিব নে নিদিয়ে। যদি দিয়ে তেন্তে যথাযথভাৱে সময় থাকোঁতেই প্ৰতিশ্ৰুতিবদ্ধ হওক। মহাৰাজ আগতেই কিন্তু কৈছো আমাৰ দানটো বৰ ভয়ানক। আমাৰ দানৰ কথা শুনিলে স্বৰ্গৰ দেৱতা বৰ্তৰ মানৱ পাতালৰ কাষতি সোমাই পতং দিব। আগে নালাগে বনৰ পশু পক্ষী মাত মাতিবলৈ পাৰো নে কি তুমি? হয় বন্ধু একেবাৰে সত্য কথা। পিছে বন্ধু এনে হয় অনুমান যে মহাৰাজে আমাৰ এই প্ৰতিশ্ৰুতি আৰু দানৰ কথা শুনি ভয়তে বৰ অস্থিৰ হৈ পৰিছে। হয় এই